বন্ধুসকল আজি আমি অন্য এটা যাত্ৰা আৰম্ভ কৰিছো আপোনালোকক আজি দেখুৱাম বুলি ভাবিছো অৰুণাচল প্ৰদেশৰ এটা পিকনিক স্পট হয় তো আমি তালৈকে বুলি ওলাই আহিছো আৰু আজি মই অকলে হনে আজি মোৰ লগত আহিছে ইয়াৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰক আকাশখন কি ধুনীয়া লাগিছে ওয়াও এতিয়া আমি আহি আছো দুইমুখৰ ওচৰতে হয় এইটো পাপুমপাৰা ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ পাপুমপাৰা ডিষ্ট্ৰিক্ট দুইমুখ পালোহি ইয়াত পিকনিক স্পট য'ত আপোনালোকক লৈ আনিম বুলি ভাবিছিলোঁ তো এফালে মই আপোনাক লাহেকৈ দেখুৱাইছোঁ পিকনিক স্পট হয় এটা পিকনিক স্পটৰ গেট তো এফালৰ পৰা ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তো বলক সোমাই যাওঁ ভিতৰলৈ ভিডিঅ' আমি গেটৰ ভিতৰলৈ সোমাই আহিছোঁ এটা ধুনীয়া জেগা হয় আমি পালোহি ইয়াত চাই আছোঁ ফচলি আছে মোৰ পিছে পিছে এইফালে আছে দদ কেনেকুৱা লাগিছে কৈ দিয়া এবাৰ মজা লাগিছে ফচলি কেনেকুৱা লাগিছে চক এয়া ফিচাৰী হয় ডাঙৰ ফিচাৰী হয় ইয়াত মাছ সংৰক্ষণ কৰি ৰাখিছে তেখেতলোকে বিভিন্ন ধৰণৰ মাছ চব কিমান বঢ়িয়া তো এইফালে আপোনালোকে আহিব পাৰে পিকনিক খাবলৈ অলপ বহুত ডাঙৰ এৰিয়া হয় মই আপোনালোকক যিমানটো পাৰোঁ দেখাব চেষ্টা কৰিম আৰু যদি ভাল লাগে যদি ভিডিঅ'টো ভাল লাগে বা জেগাটো ভাল লাগে তো আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে নিশ্চয় এটা ডিছলাইক মাৰিব কৰিলে ব'টিং কৰিব পাৰে আহি ইয়াত ব'টিং কৰাৰ সম্পূৰ্ণ সুবিধা আছে ইয়াত নাও আছে কেইবাখনো আৰু এফালে চাব পাৰে একচুৱেলি কিমান ধুনীয়া লাগিছে চবফালে পাহাৰৰ মাজত এনেকুৱা এটা পৰিৱেশ এবাৰ ভিউ চাব পাৰে চব কি ধুনীয়া জেগা দেখোন আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে কি কৰিব লাগিব আৰু এতিয়া সন্ধিয়া হৈ আহিলে আৰু আমি যিমানটো পাৰোঁ দেখুৱালোঁ আপোনালোকক ইমান বিশেষকৈতো ইমান দীঘল ভিডিঅ'টো নহ'লে যদিও আপোনালোকে চাই কেনেকুৱা পালে ক'ব তো এনেকৈ সৰু সৰু ভিডিঅ' লৈ আমি যদি আগলৈ আৰু আগবাঢ়িব লাগে তেতিয়াহ'লে আপোনালোকে এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত আপোনালোকে ক'ব যদি বেয়া লাগে তেতিয়াহ'লে নিশ্চয় ক'ব এটা ডিছলাইক মাৰি দিব যদি বেয়া লাগে যদি ভাল লাগে তেতিয়াহ'লে ক'ব দে হয় ভাল লাগিছে দেন বহুত ধুনীয়াকৈ বনাই আছে একচুৱেলি আপোনালোকে আহিলে বহুত ভাল লাগিব কাৰণ এইটো বহুতেই ধুনীয়া হয়তো ভিডিঅ'ত ইমান ধুনীয়া লাগিছে নালাগিছে ক'ব পৰা নাই কিন্তু আহিলে আপোনাৰ বিশ্বাস নহ'ব যে এনেকুৱা তো বন্ধুসকল এতিয়া আমি ইয়াতে এৰিছোঁ অন্য এটা বেলেগ ভিডিঅ'লৈ ব্লগলৈ আপোনালোকক বেলেগ নতুন জেগা দেখুৱাবলৈ আকৌ লগ পাম অতি সোনকালে তাৰে প্ৰতিশ্ৰুতিৰে আজিৰে আহোঁ বাই আজি আমাৰ ভিডিঅ'টো কেনে লাগিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বাই বাই